নমস্কাৰ লোকেল এনজয় ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোক আপোনালোকৰ সঁহাৰি পাম বুলি আশা ৰাখিলোঁ। আজি ভিডিঅ'ৰ বিষয়টো হ'ল এই ভোট জলকীয়া গছৰ গঠন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। আহক কথা নকৈ আপোনালোকৰ ভিডিঅ'ৰ মাজলৈ আগবঢ়াই লৈ গৈছোঁ। প্ৰথমতে এই সূতাখিনি কিয় বান্ধিছোঁ আপোনালোকক ক'বলৈ গৈছোঁ। এই সূতাখিনি হ'ল প্ৰথমতে এইবোৰক খুটি পুতি দিছিলোঁ। খুটি পুতি দিয়াৰ ফলত মানে কি হয়, যেতিয়া বতাহ দিয়ে খুটি বান্ধি থোৱা অৱস্থাত যেতিয়া ঠালখিনি লৰি থাকে তেতিয়া সেই য'ত বান্ধি থওঁ তাৰ সেইখিনি জেগাখিনিত ভাঙি যায়। যাৰ কাৰণে এইটো সূতা দি ওপৰলৈ বান্ধি দিছোঁ। মানে এতিয়া ভাঙাৰ সমস্যাটো নাই, মানে মাজতে ভাঙিছিল বতাহ দিয়াৰ কাৰণে। এতিয়া হ'ল ওপৰত বান্ধি দিয়াৰ ফলত এইবোৰ যেতিয়া বতাহ দিয়ে লৰচৰ কৰে, এইবোৰ দুলি থাকে, মানে ভাঙাৰ কোনো হেৰি নাই। মানে বতাহ দিলে সিফালে ধুলে মানে তেতিয়া ৰছীটোৱে টাইটকৈ ধৰি ৰাখে। তেনেকুৱা ধৰণৰ কৰিব আপোনালোকৰ, তেতিয়া বতাহ দিলেও নাভাঙে। এয়া মোৰ ভোট জলকীয়া গছৰ গ্ৰ'থ চাওক। ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক দেখাই আছোঁ ৰ'ব। এয়া হ'ল আগৰ ভিডিঅ'ত চাওক। গছবোৰ পাতলীয়া আছিল, পাতবোৰ কম আছিল, মানে মোবাইলটো লৈ গ'লে দেখাই পায়, এইফালৰ পৰা মাটি দেখা পায়। আৰু এতিয়া চাওক, এয়া হ'ল বৰ্তমানৰ। মাজেদি মোবাইল লৈ গ'লে মাটিটো দেখা পায় নে? একদম ধুনীয়া হৈছে বা পাতবোৰ ঘন হৈছে। লগতে তেতিয়া এটা দুটা ফুল আহিছিলে, এতিয়া ঔষধ দিয়াৰ পিছত ফুল বহু পৰিমাণে আহিছে। আৰু এই ফুলবোৰ আৰু ফুল আৰু পাত অহাৰ বাবে মই মিৰাকোলান দিছোঁ। পাতো বেছি হৈছে, লগতে ফুলৰ সংখ্যাও বেছি হৈছে। আৰু এই মিৰাকোলানে ফুলবোৰ সৰি নোযোৱাত সহায় কৰিব। লগতে এই ফুলবোৰ যেতিয়া সৰি নাযায় তেতিয়া ফললৈ পৰিৱৰ্তন হোৱাত সহায়ক হ'ব। এনেদৰে আপোনালোকে ঘৰতে যত্ন কৰি লৈ গছসমূহ সুস্বাস্থ্য হোৱাত চেষ্টা কৰিব। আৰু এইবোৰ গছৰ গ্ৰ'থ চাওক। পাত বেছি মানে গছৰ যিটো ফলন শক্তি বৃদ্ধি পাব। লগতে এইবোৰ হ'ল যিটো দেশী ক'লা জলকীয়া, বাৰিষা কালত হয়। এইটো ইয়াৰ লগে লগে ৰুই থৈ দিছিলোঁ। ইয়াৰো ফুল আহিছে, ফুল আহি ফল ধৰিছে চাওক। প্ৰত্যেকটো গছত এনেকুৱাকৈ ফল ধৰিছে। আৰু এইটোও হৈ যাব। ইয়াৰ বিশেষ ঔষধ দিব লগা নাই। যেতিয়া ওপৰত ভোট জলকীয়াখিনি ঔষধ দিওঁ, ইয়াৰ গাত এনেই পৰি যায়। সেইকাৰণে ইয়াৰ বিশেষ মানে তত্বাৱধান ল'বলগীয়া নহয়। লগতে আদা দিছিলোঁ বস্তাত, এইবোৰ চাওক হৈ আছে। এইটো পাৰ বস্তাত মোটামুটি 1 কেজিৰ ওপৰত হ'ব। এনেকুৱাকৈ দি দিছোঁ। লগতে 12 মাহী বেঙেনা, সৰু জেগাটোত মানে বহুত কিবা কিবি দি থৈ দিছোঁ। খেতিয়ক মানে সেনেকুৱা আৰু আদৰৰ খেতিয়ক। এইবোৰ বেঙেনা, 12 মাহী বেঙেনা ধৰিছে। এনেকৈ আৰু চলাই গৈ আছোঁ আৰু খেতিটো। সৰুকৈ খেতিবোৰ কৰিছোঁ। আৰু লগতে এইবোৰ হ'ল জলকীয়াৰে অলপ অলপ ফুল ধৰিছে, জংঘল হৈ আছিলে, চাফা কৰি দিলোঁ। এইটো হ'ল উৰহি দিছিলোঁ। এইটো হ'ল চেপেটা উৰহি, চাং পালেহি। এইফালে দিছোঁ লেচেৰা, প্ৰায় বৃদ্ধি হৈ যায়। এইবোৰ অলপ সাৰ কম পাইছে যেন পাইছোঁ। এইবোৰ অলপ মানে গোবৰ সাৰ দিব পৰা নাছিলোঁ। এইটো হ'ল ভাতকেৰেলা, উঠি আছে আৰু নিজৰ ইচ্ছামতে। এইটো ভাতকেৰেলা। আৰু এইফালে আছে উৰহি। এইটো অলপ বেলেগ জাত। আগৰ জাতটো দেখাইছিলোঁ আপোনাৰ চেপেটা, এইটো হ'ল দীঘল, অলপ গোল টাইপ। ইয়াৰ সোৱাদটো বেছি। এনেদৰে আপোনালোকে নিজৰ সৰু সুৰা খেতি চলাই যাব। মোৰ জাগা কম থকাৰ বাবে সৰুকৈ কৰিছোঁ। আজিলৈ ধন্যবাদ।